নমস্কাৰ স্বাগতম জনাইছো দিবলৈছো এক খবৰ শিৱসাগৰটো হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰটো জুবিন ফ্ৰেণ্ড ক্লাবৰ উদ্যোগত নামতি মহাবিদ্যালয় ফ্ৰেণ্ড ক্লাবৰ সহযোগত নামতি কলেজত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হয় জন্মদিনৰ লগত সংগতি ৰাখি কেক কাটি বৃক্ষৰোপণ ৰক্তদান শিবিৰো অনুষ্ঠিত কৰা হয় জুবিন গাৰ্গৰ ৪৯ বছৰ হোৱাৰ উপলক্ষে ৪৯ জন ৰক্তদাতাৰ লক্ষ্য বান্ধি লৈ যদি পৰৱৰ্তী সময়ত প্ৰায় ৮০ জন ৰক্তদাতাই ৰক্তদান কৰে এই অনুষ্ঠানত নামতি মহাবিদ্যালয় ডক্টৰ ধ্ৰুৱজ্যোতি নাথ নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলেন্দ্ৰ চেতিয়া ফ্ৰেণ্ড ক্লাবৰ সভাপতি ৰিম্পুল দেউৰী যুটীয়া সম্পাদক মানৱজ্যোতি দত্ত নৱজ্যোতি শইকীয়া ভাস্কৰ বৰুৱা অধ্যাপক উমাকান্ত হাজৰিকা পাপু কুমাৰ গগৈকে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে দিবাকৰৰ সৈতে শিৱসাগৰৰ পৰা ৰাজকুমাৰ দাসৰ ৰিপৰ্ট টাইমছ নিউজ টুডে